নমস্কাৰ দৰ্শকসকল, মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো সমস্যা তৎক্ষণাৎ সমাধান কৰিবৰ বাবে আজি আপোনালোকলৈ লৈ আহিছোঁ মহাদেৱৰ 20 মন্ত্ৰ। আপোনালোকৰ যদি কিবা বিশেষ সমস্যা হৈ আছে বা আপোনালোকে বিপদত পৰিছে, তেনেহ'লে এই যদি মন্ত্ৰটো গাবলৈ ধৰে, তেনেহ'লে আপোনালোকৰ সমস্যা দূৰ হোৱাটো 100% নিশ্চিত বা আপোনালোকৰ বিপদ দূৰ হোৱাটো একেবাৰে নিশ্চিত। যেতিয়াই কোনো সমস্যা হয়, বিপদ হয়, কেৱল মনৰ ভিতৰতে এই মন্ত্ৰটো গাবলৈ আৰম্ভ কৰিব। গা ধুলেও নুধুলেও, মাহেকীয়া হ'লেও নহ'লেও কোনো অসুচি নালাগে কেতিয়াও, কেৱল মনৰ ভিতৰতে গাবলৈ ধৰিব আৰু আপোনাৰ সমস্যাটো সমাধান হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিব। মন্ত্ৰটো হৈছে ওম হ্ৰিং হ্ৰৌং নমঃ শিৱায়। মন্ত্ৰটো আপোনালোকে গাব যেতিয়াই বিপদত পৰে বা যিকোনো সমস্যাৰ বাবে, আৰু তৎক্ষণাৎ সমাধান পোৱাটো নিশ্চিত। যদি আপোনালোকৰ কিবা ইচ্ছা থাকে যিটো পিছত হ'লেও হ'ব, পিছত পূৰ্ণ হ'লেও হ'ব, তেনেহ'লে আপোনালোকে সদায় গাব পাৰে বা আপোনালোকে 21 দিন কৰিম বুলি মনতে ভাবিও গাব পাৰে। পূজা ঘৰত এগছি চাকি জ্বলাইও আপোনালোকে 108 বাৰকৈ জপ কৰিব পাৰে বা 21 বাৰ 11 বাৰকৈও আপোনালোকে সদায় জপ কৰিব পাৰিব। মনতে যদি গাই থাকে তেনেহ'লে হিচাপ নকৰিব কিমান বাৰ গাইছে, দিনে ৰাতিয়ে যিকোনো সময়তে গাব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।